Hello everyone, পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল Trishna আমি ব্লগছলৈ। আপোনালোক সকলোৰে খবৰ বাৰু কেনেকুৱা? আশা কৰিছো সকলো ভালে কুশলে আছে আৰু খবৰ আমাৰো ভালে। আৰু আজিৰ ভিডিঅ'টোত যাতে সকলোৱে মৰম দি যায় আৰু নতুনকৈ আহিলে মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিব দেই। ডিউটি আছিলে 4টা বজাত, তাকে কিবা অকণমান খুৱাই খেদাম বুলি আহিছিলোঁ কিচেনত বনাম বুলিয়ে। এয়া বন্ধাকবি অকণমান কাটি লৈছিলোঁ মই, আৰু মোৰ তাত চাওমিনৰ পেকেট এটা আছিলে, তাকে বনাম বুলি ভাবিছিলোঁ। দিনত আহে বাৰু, আহি ভাত খাই টোপনি মাৰি আৰু মানে 4টা মানত যায়, সেয়ে কিবা অকণমান বনাই খোৱালে ভাল লাগে। চাওমিনৰ পেকেট দেখি আকৌ ভাবিছোঁ অকণমান বনাই দিওঁ। এয়া চাওমিনখিনি ধুনীয়াকৈ বইল কৰি মই ওপৰত দিয়ে ঠাণ্ডা পানী দি ধুই ৰাখিছিলোঁ। ইয়াতে মই পিঁয়াজ, বুট, জলকীয়া তেনেকৈ দিছিলোঁ। যেনেকৈ ঘৰত বনাওঁ সেনেকৈ আৰু চিম্পুলকৈ মই বনাই দেখাইছিলোঁ আৰু ৰেচিপি হিচাপত আৰু শ্বেয়াৰ কৰা নাছিলোঁ। বন্ধাকবি দি কিনে তাৰ ওপৰতে ৰেড চিলি পাউডাৰ, হালধি পাউডাৰ এনেকৈ নিমখ দি মিক্স কৰি তাৰ ওপৰতে চাওমিনখিনি দিছিলোঁ। অকণমান ৰাখি আমাৰ চাওমিন ৰেডি হৈছিলে তেনেকৈ। এই দেখিছে নহয় আপোনালোকে, মোৰ ল'ৰাটোৱে দোকান দিছে এইবিলাক, আৰু এই দেখিছে এইবিলাক ইছ ৰাম আজৱাইন ধুব গৈছিলোঁ বাথৰুমত, আহিয়ে দেখিলোঁ যে সি দোকান লগাইছে বিচনাৰ ওপৰত। দোকানটো লগাইছে, এয়া বেকিং পাউডাৰ, চফ, কালজিৰা, আজৱাইন আৰু হিং আছিলে, হিংখিনি গোটেই ঢালি দিছে। মানে বাপেকবিলাকৰে ভাল, অকণমান ওলাই যায় ৰুমৰ পৰাই শান্তিত থাকে। আমাৰ মাকবিলাকৰে মূৰবিলাক গৰম কৰে চলিবিলাকে মানে এতিয়া দেখিছে নহয় তাৰ কাম, বাপৰে বাপ। তাক মই দম দি আছিলোঁ, তাৰ হাঁহি দেখিছে নহয়, সি ক'ব ধৰিছে দোকান দি আছে বোলে। এইবিলাক বিচনাৰ পৰাই গোটেই তলত পেলাইছিলে, মোৰ খং দেখা পাই সিয়ে ঝাৰু পাতানিয়ে ঘৰটো ঝাৰু দিব ধৰিছে। এতিয়া আপোনালোকে কওকচোন, মই তাক খঙে কৰিম নে মৰমে কৰিম নে কিয়ে কৰিম নহয়। দেখিছে কি এনেকৈ একদম মাছুম হৈ কিনে একদম ঝাৰু লগাব ধৰিছে যে সি একো ভুলেই কৰা নাই মানে। জাম কোনে কোনে খাই ভাল পায় বাৰু, মই একদম বেয়া পাওঁ খাই দেই। হাজবেণ্ডে লৈ আহিছিলে, তাকে দিবলৈ ওলাইছিলোঁ। মই কিবা কেহাই পাওঁ মুখখন, কিবা ইমান এটা মই ভাল নাপাওঁ আৰু খাওঁ যদিও ভাল নাপাওঁ ইমান এটা। ৰাতিৰ ভাতৰ সাজৰ বাবে মই ৰঙালাও বনাইছিলোঁ। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ। আজিৰ ভিডিঅ'টো মই ইয়াতে ৰাখিলোঁ। যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। এতিয়ালৈকে বাই বাই।